আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মোৰ ভিডিঅ'টোৰ মাজলৈ। আজি ভিডিঅ'টো মই আপোনালোকৰ লগত মোৰ নিজৰ কৰ্মৰে ব্যস্তও থাকিম আৰু আপোনালোকৰ লগত কিছু কথা শ্বেয়াৰ কৰি যাম। গতিকে নাজানো কেতিয়াকৈ আজৰি হ'মগৈ। মই এয়া কাটিবলৈ লৈছোঁ। আচলতে মোৰ এইটো এটা ব্লাউজ পিচ আপোনালোকক সেইদিনা দেখাইছিলোঁ, কাটিবলৈকে আছে আৰু বেলেগ এযোৰ কাপোৰ আছিলে, সেইযোৰ কাপোৰ দিছিলে চিলাবৰ কাৰণে, পইচা যে দি থৈ গৈছিলে আগতীয়াকৈ, সেইযোৰ কাপোৰৰ ব্লাউজটো কাটিবলৈ লৈছোঁ। কিন্তু ইয়াৰ লগৰ লাইনিং এটা মই নাপালোঁ একে ৰঙৰ, গতিকে মই এইটো বগা এটা লাইনিঙে লৈছোঁ কাটিবৰ কাৰণে। গতিকে চাই থাকক। তাৰপাছতে অকণমান প্ৰেছ কৰি ল'লোঁ কাপোৰটো, কাৰণ কিয় ব্লাউজ পিচটো কুচমুচ হৈ থাকিলে কাটিবলৈ অসুবিধা হয়। অকণমান প্ৰেছ কৰি ল'লোঁ আৰু কিছুমান ব্লাউজৰ পিচ কাটিবলৈ বহুত অসুবিধা। এতিয়া এই ব্লাউজৰ পিচটো আপোনালোকক দেখাইছোঁ, দেখিছে নহয়, গোটেই ব্লাউজৰ পিচটো বহুতখিনি জেগা ফুল আছে আৰু যিখিনি ব্লাউজ কাটিব লাগিব সেই বস্তুখিনি জেগাখিনি পৰিমাণ একেবাৰে তাকৰ। আৰু সেয়া দেখিছেই, মই প্ৰেছ কৰি লৈছোঁ অকণমান। এইখিনি জেগাতে মই এতিয়া ব্লাউজটো উলিয়াব লাগিব। এতিয়া মোৰ ব্লাউজটো মই যিটো চিলাম 32 চাইজৰ, গতিকে উলিয়াব লাগিব আৰু, কিন্তু মানে যদি 34, 36 হ'লহেঁতেন মই এই কাপোৰখনত নহ'লেহেঁতেন। আৰু এটুকুৰা ফুল লগা কাপোৰ আৰু এটুকুৰা এনেকুৱা প্লেইন কাপোৰ দি ব্লাউজটো কাটিব নোৱাৰিলোঁহেঁতেন। গতিকে উপায়টো নাই, আমি দৰ্জী মানুহে মিলাব লাগিব। আৰু মই প্ৰত্যেকটো ব্লাউজৰ পিচ মই এনেকৈ ফিটা মাৰি জুখি জুখি লওঁ। কিছুমানে অৱশ্যে কি কৰে, আগৰ পৰা কিবা কাটি থোৱা থাকে, এইবিলাক যে কাগজত কাটি কাটি লয়, সেইবিলাক পাৰি পাৰি লয়, নহ'লে এটা ব্লাউজ নিজৰ জোখত কাটি লয়, তাৰপিছত সেই ব্লাউজটো কটা ব্লাউজটো পাৰি পাৰি আৰু নেক্সটটো ব্লাউজ কাটে, তাৰ নেক্সটটো ব্লাউজ কাটে। কিন্তু মই মানে প্ৰতিটো ব্লাউজেই এনেকৈ ফিটা মাৰি লওঁ। গতিকে চাই থাকক। এয়া মই এনেধৰণে আকৌ ফিটাডাল লৈ এনেকৈ 30লৈ লৈ লৈছোঁ, 30লৈ লৈ লৈছোঁ। 15 আৰু 15 দুইটা ছাইড লাগিব। ব্লাউজৰ আৰম্ভণিৰ পৰা শেষলৈ কটা ভিডিঅ' মই আপোনালোকক আগতে দিয়া আছে, গতিকে আগৰ ভিডিঅ' চালে আপোনালোকে আৰম্ভণিৰ পৰা ব্লাউজটো কটা, কিমান চাইজৰ ব্লাউজ কাটিবলৈ হ'লে কি কৰিব লাগিব, সম্পূৰ্ণখিনি দিয়া আছে আগৰ ভিডিঅ'ত। গতিকে এতিয়া মই সিমানখিনি কৈ নাথাকোঁ। এই ধৰণে খালি মই আপোনালোকক এইটো কাৰণে দেখাইছোঁ যে প্ৰত্যেকটো ব্লাউজ মই এই ধৰণে জুখি লওঁ। জুখি লওঁ। এয়া দুটা চাইড হ'ব, ফ্ৰণ্ট চাইড আৰু বেক চাইড। আৰু এইকণ কাপোৰতে হোৱাব লাগিব, নহ'লে গোটেই ফুলবিলাকেই আছে, দেখিছে নহয়। এতিয়া কথাটো হ'ল যে এনেকৈ যে আমি কাম কৰোঁ, খুব আমি নিজকে বহুত বেছি গৌৰৱ অনুভৱ কৰোঁ যে আমি ব্লাউজটো কাটিব জানো বা সম্পূৰ্ণ এযোৰ কাপোৰ নিজে চিলাই দিব পাৰোঁ। আমি এনেকৈ আমি কেইটকা পইচা পাওঁ? এনেকৈতো আমি পইচা নাপাওঁৱেই, কিন্তু সেইবাবেহে মই এতিয়া সিদ্ধান্ত এটা লৈছোঁ যে নিজৰ ঘৰখনলৈ যদি সন্ধিয়া লগা যদি বন্ধুবৰ্গক নিমন্ত্ৰণ কৰোঁ, আৰু নিমন্ত্ৰণ হিচাপে কৰিব নালাগে, এদিনমান যদি সুবিধাটো দি দিওঁ যে মানে জানিছেই নহয়, আৰু এটা বটল লৈ আনিব কোনোবাই, খাব কোনোবাই, জেগাটো পালেই হ'ল নহয় জানো। সেইখিনি সময়ত মাছ ফ্ৰাইও হয়তো যোগানেই পোৱা যাব। কিন্তু মোৰ তেতিয়া হয়তো সেইবিলাক ভিডিঅ' যদি মই আগবঢ়াওঁ, মোৰ ভিডিঅ'বিলাকৰ ভিউজো আহিব, আৰু ভিডিঅ'টো ভিউজ আহিলে, আৰু মই আজি 23 চনতে যিহেতু মই চেনেলটো খুলিলোঁ, আজিলৈকে মই আগবাঢ়িব পৰা নাই। কাৰণ আমি ইয়াত চিধা চিধি কাম কৰোঁ, চিধা চিধি 2 টকা 4 টকাতে ব্যস্ত হৈ আছোঁ নহয় জানো। গতিকে সেইদৰে একোৱেই হোৱা নাই। সেইবাবে ভাবিছোঁ তেনেকুৱাই কৰোঁ নেকি বাৰু, ভিডিঅ' ভাইৰেল হ'ব, সেইবিলাক ভিডিঅ' যদি বনাই আপোনালোকৰ মাজলৈ আগবঢ়াওঁ, চোৱা মানুহো বহুত ওলাব। গতিকে এনেকুৱা ভিডিঅ'বিলাকনো কেইজনে চায়? নাচায়েই। গতিকে সেইবাবে মই ভাবিছোঁ সিদ্ধান্তটো মোৰ ভুল হৈছে নেকি, জনাবচোন। আৰু যেতিয়া বন্ধুবৰ্গ তেনেকৈ আহিব, আহিলে কৈছোঁৱেই লগতে লৈ আহিব, লগত কি খাব লাগিব। হয়তো অকণমান ভাল লাগিলে, মনটো ভাল লাগিলে আৰু পইচা পাতিও কেইটকামান দি থৈ যাব, আৰু সেইফালেও হ'ল, খাবলৈও হ'ল, আৰু ইফালে ভিডিঅ'বিলাকো তেনেকৈ যদি বনাওঁ, ভিডিঅ' ভাইৰেল হ'ল। কাৰণ আজিলৈকে মই কৈছোঁৱেই, মোৰ চেনেলটো খুলিছিলোঁ মই 23 চনত, আজিলৈকেতো মই একো উন্নতি কৰিব পৰা নাই চেনেলৰ পৰা, নহয় জানো।
গতিকে মাত্ৰ এইবিলাক দি থকা চখ এটা আছে কাৰণে বা কামবিলাক কৰাৰ চখ এটা আছে কাৰণে মই কৰি থাকোঁ, সিমানেই। গতিকে এতিয়া দেখিছোঁ যে বা আমি সদায় গম পাওঁ যে অমুকখন হোটেলত এইটো কাম চলে, তমুকখন হোটেলত এইটো কাম চলে, ৰাতি ৰাতি বা দিনত হ'লেও সেইবিলাক আমি পাই আছোঁ। গতিকে সেইবিলাক আমি হোটেলতেই নহয়, বহুত মানুহৰ ঘৰত ভিতৰি ভিতৰি এইবিলাক কাম চলি আছে, যিবিলাক কাম কৈছোঁৱেই যে এজন পুৰুষে মহিলাক গাঁৱৰ ঘৰবিলাকতো বহুতত বা টাউনতে হ'লেও কিছুমান তেনেকুৱা আছে যে হোটেল নোযোৱাকেই নিজৰ নিজৰ ঘৰতেই সেই ধৰণে চলি আছে, পইচাও ইনকাম হৈছে, মাইণ্ডবিলাকো ফ্ৰেছ কৰি ৰাখিছে, তেওঁলোকে নিজৰ চখো পূৰা হৈছে, আৰু ভিডিঅ' যিবিলাকে বনায় তেওঁলোকৰ ভিডিঅ' ভাইৰেল হৈছে, আৰু মানুহজনী ভাইৰেল, আৰু ইফালে চেনেলৰ যোগেদি পইচাও পাইছে, মানে চব ধৰণে হৈছে। এতিয়া মানুহে প্ৰথমতে মই চেনেলটো খোলোতে কৈছিলে এইবিলাকত বহুত পইচা, অমুকৰ এনেকুৱা ঘৰ আছিলে এতিয়া এনেকুৱা বনাই দিলে। আচলতে সেইবিলাক কথা যিবিলাক চিধাকৈ আমাৰ নিচিনাকৈ কাম কৰা হয় সেইবিলাকৰ কাৰণে এইবিলাক সেয়া পইচাৰে একো কৰিব নোৱাৰি। ভিডিঅ' ভাইৰেল হ'ব লাগিব, আৰু মোৰ নিচিনা এনেকৈ দুটামান ব্লাউজ চিলোৱা, ব্লাউজ কটা, ৰন্ধা বঢ়া কৰা, এইবিলাক ভিডিঅ'নো চাই কেইজনে কওকচোন। গতিকে এতিয়া মই সেইটোৱে বহুতক দেখিছোঁ দেই, মই দেখিছোঁ কাৰণেহে কৈছোঁ যে ল'ৰা ছোৱালী থাকিলেও আজিকালি পিতৃ মাতৃয়ে অকণো সেইবিলাক নাভাবে। অকল কৈছোঁৱে যে হোটেল বুলি নহয়, নিজৰ ঘৰতো এতিয়া মোৰ মানুহজনে মোৰ লগত একেবাৰে মিল নাই, কোনো ধৰণৰ কথা মিল নাই, সেইখিনি আপোনালোকক কৈছোঁ। যদি মই তেওঁ ভাল পোৱাকৈ যদি মই তেওঁৰ বন্ধুবৰ্গকে যদি ঘৰলৈ মাতিবলৈ অনুমতি দিলোঁহেঁতেন, হয়তো আজি মোকো মানুহজনে ভালেই পালেহেঁতেন, কাৰণ তেওঁ নিজৰ মতে চখ কৰিব পাৰিলেহেঁতেন। দুপইচা মোৰ পৰা মোকো হয়তো কোনোবাই তেওঁৰ বন্ধুৱেই হওক মোৰ বন্ধুৱেই হওক দি থৈ গ'লহেঁতেন, সেইকেইটাও তেওঁৰ হাতত মই দিব পাৰিলোঁহেঁতেন, নিজৰ খৰচা নোহোৱাকৈ মাছ মাংসও খাব পাৰিলেহেঁতেন। গতিকে মোৰ চাগে সংসাৰটো তেতিয়া চাগে সুখেই সুখ হ'লহেঁতেন, নহয় জানো? কাৰণ মই তেনেকুৱা পৰিয়াল দেখিছোঁ। কাৰণ পুৰুষ থাকে অথচ পত্নীক একো নকয়, ল'ৰা ছোৱালী থাকে অথচ ল'ৰা ছোৱালীয়ে হয়তো এনেকুৱা কিছুমান পৰিৱেশ দেখা পায় যে কি কৰিব, মাকক হয়তো বেলেগৰ লগত কিনো ক'ম আৰু অকণমান কিবা কিবি দেখাও পাব পাৰে, নেদেখাকেতো নাথাকে, নহয় জানো? সদায় যদি তেনেকুৱা এটা পৰিৱেশ ঘৰখনত থাকে, আমি নিজকে এনেই, বিশেষকৈ মই বহুত ফুটনি মাৰি থাকোঁ, মই চিধা মানুহ, মই চব চিধা কথা কওঁ, মই একদম সঁচা কথা ক'বলৈ ভয় নকৰোঁ, মই চবৰে কথা কৈ দিব পাৰোঁ, মোৰ ভয় নালাগে, এইবিলাক নিজৰ ফুটনি মাৰোঁতে আচলতে দিনবোৰ গৈছেগৈ, আৰু একো কৰিব পৰা নাই উন্নতিৰ নামত যেতিয়া একোৱে কৰিব পৰা নাই, গতিকে এইবিলাক ফুটনি বা কাম কি, নহয় জানো? সেইবাবে ভাবিছোঁ অকণমান উন্নতিৰ শিখৰলৈ যাবলৈ হ'লে সেইবিলাকেই কৰিব লাগিব। কাৰণ ভিডিঅ' চলিবলৈ হ'লেও মই তেনেকুৱা ভিডিঅ' যদি আগবঢ়াওঁ, চোৱা মানুহ বেছিকৈ ওলাব, আপোনালোকে সেইটো কথা জানেই। বহুত তেনেকুৱা আমি প্ৰমাণ পাইছোঁ, ইউটিউব চেনেলটোত আমি দেখি আহিছোঁ। সেইবাবে এতিয়া ভাবিছোঁ যে মই মানুহজনৰো প্ৰিয় পাত্ৰী হ'ব পাৰিম, যিহেতু আমাৰ একেবাৰেই মিল নাই কথা বাৰ্তা, সংসাৰখনতো সেইটো এটা অশান্তি। আৰু যেতিয়া পইচা পাতি মোৰ হাতলৈ আহিব যিকোনো ধৰণে, তেতিয়া হয়তো ল'ৰা ছোৱালীয়েও মোক ভাবিব মাৰ হাতত পইচা আছে, গতিকে মাক বেয়াকৈ ক'ব নোৱাৰি, বা বেলেগে বাহিৰৰ মানুহেনো বেয়াকৈ কেনেকৈ ক'বলৈ সুবিধা পাব। কাৰণ কিয়, নিজৰ যদি মানুহজনেই যদি নিজৰ পত্নীৰ হাতৰ মুঠি হৈ যাব তেতিয়া কোৱা কোনো বাহিৰৰ মানুহে ক'বলৈ সাহসেই নকৰে। গতিকে বেয়া হ'ব নেকি আপোনালোকে ক'বচোন? আচলতে মোৰো আমনি লাগিছে, আৰু চিধা ৰাস্তাত গৈ দুটকা পইচা চুই আৰু ভিডিঅ'বিলাকো ভালকৈ বনালে চোৱা মানুহ নাই, এইটো এটা ভাল ৰাস্তা বুলিয়ে ভাবিছিলোঁ যে ইউটিউব চেনেলটো খুলিও মোৰ কিবা এটা সঁহাৰি হ'ব। কিন্তু মোৰ এইটোও দেখোন একোৱেই কাম অহা নাই। কৈছোঁ 23 চনতে খোলা চেনেল মোৰ তেনেকৈয়ে আছে। কিন্তু প্ৰথমতে বহুত মানুহে কৈছিলে, যিবিলাক মানুহে আচলতে কৈছিলে সেইবিলাক মানুহ আকৌ তেনেকুৱাই দেই, মানে গিৰিয়েকেও মদ খায়, ঘৈণীয়েকেও মদ খায়, লগত যদি ল'ৰা ছোৱালী আছে সৰুৱে হ'লেও তেওঁলোকৰ লগতো সমানে চব সেইবোৰ ল'ৰা ছোৱালীটো দেখিয়ে থাকে সকলো পৰিৱেশ। গতিকে তেওঁলোকৰ উন্নতি হৈছে, তেওঁলোকে ফেচবুকতেই হওক হেৰিতেই হওক আকৌ ভিডিঅ'সমূহো তেনেকৈ বটল চটল দেখুৱাই পেলাই দিয়ে, গতিকে সেইবিলাক বস্তু চলেও বেছিকৈ। গতিকে ইনকাম চ'ৰ্চটো তেওঁলোকৰ যিটো নিজে আমাৰ নিচিনাকৈ কিবা কিবি এটা কৰে সেইটো ইনকাম হ'ল, ভিডিঅ' বনালে বা ফেচবুকত থাকিলে সেইবিলাকৰ পৰা ইনকাম এটা হ'ল, আৰু সেইবিলাক চলেও, সেইবিলাক ভাইৰেলো হয়, আৰু মানে কি সেইবিলাক আৰু মানে ঘৰখনতো মিলা প্ৰীতি মৰম চেনেহ বহুত কিবা কিবি এনেকুৱাহে লাগিছেগৈ। আৰু এনেকৈ শুদ্ধ পথেৰে চিধা ৰাস্তাই গৈ দেখোন কোনো ফালৰ পৰা মই একো কৰিব পৰা নাই। সেইবাবেহে ভাবিছোঁ আৰু ইয়াৰ পাছত চাগে মোৰ ভিডিঅ' হয়তো তেনেকুৱাও পাব পাৰে যে মোৰ মানুহজনে যদি মোক ভাল পায়, যে মই যিখিনি কাম কৰোঁ সেইখিনি কাম যদি মানুহজনৰ সন্তুষ্টিত কৰোঁ,
তেতিয়াতো মোক মানুহজনেও সুবিধাটো দিব, বেলেগ মানুহে মোক বেয়াকৈ ক'বলৈ সুবিধা নাপাব। তেনেকুৱা কাম এটা কৰিলে মোৰ ইনকামো হ'ব ঘৰৰ ভিতৰতে থাকি পেলাই, সেইটোৱে ভাবিছোঁ। গতিকে কেনেকুৱা হয় কথাটো জনাবচোন, কাৰণ ভিডিঅ'সমূহ একেবাৰে নচলা হৈছে। আৰু এই কথাটো যে মই ক'লোঁ, সেই কথাসমূহ বহুত গাঁৱৰ জেগাতো টাউনৰ জেগাতো ঘৰে ঘৰে চলি আছে, অকল হোটেল বুলিয়েই নহয়। গতিকে তেওঁলোককতো কোনেও আজিলৈকে একো কৰিব পৰা নাই। সংসাৰ, আমিহে ভাবোঁ যে সংসাৰখনত কি কৰিছে, আচলতে ল'ৰা ছোৱালীয়ে কি দেখিছে, সেইবিলাক ভাবিবলৈ গৈ আমাৰনো কি উন্নতি হৈছে বাৰু কওকচোন। গতিকে কেনেকুৱা লাগিলে কথাকেইটা শুনি পেলাই মোক কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। বাই বাই।